ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে আবৃত্তি কৰিবই লাগে যদি বাগবৰৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা জনিয়াৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা ইমানখিনি সাহস তোমালোকৰ নাই মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই আপোনালোকক কওঁ যে মই দুদিনৰ পিছতে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এতিয়া বাটবৰলৈ আহিছো মই মইনবৰীলৈ আহিছো জয়পুর সেক্রেটারি ঢাকালিয়াপাড়া ডিয়ার ফ্রেন্ডস এনজিও সানরাইজ হাতের ভিতরে ধর্মের পর স্বাগতমটো পড়ি দিব মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই আপোনালোকক কওঁ যে মই দুদিনৰ পিছতে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এতিয়া বাটবৰলৈ আহিছো মই মইনবৰীলৈ আহিছো অসমীয়া ডেকাৰ উক্তি জ্যোতিপ্ৰসাদৰ এটা অন্যতম শ্ৰেষ্ঠ কবিতা মই আবৃত্তি কৰিম তেখেতে মোক প্ৰত্যাহ্বান জনাইছিল ইয়াক আবৃত্তি কৰিবলৈ মই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই আপোনালোকৰ আগত সেই আবৃত্তি কৰিম শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুত মই গান্ধী বিময় মই হিন্দু মই মুছলমান মই নজোৱান মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নামঘৰে ঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান নৈয়ে বনে বনে আকাশে আসমানে গীতা কোৰাণেৰে বাইবেলেৰে কত গ্ৰন্থৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ প্ৰণামিছো মই প্ৰাৰ্থনা নামাজ লোৱা হে জ্যোতিৰ্ময় তোমাৰ জয় লোৱা হে জ্যোতিৰ্ময় জয় তোমাৰেই জয় তোমাৰেই জয় তোমাৰেই জয় যদি হিমন্ত বিশ্ব শৰ্মাই এই কবিতাটো শুনা নাই তেওঁ এবাৰ পঢ়ক এবাৰ বুজক এবাৰ হৃদয়ঙ্গম কৰক এইখন অসমত ৰূপপুৰ জ্যোতিপ্ৰসাদে কি কৈ থৈ গৈছিল এইখন অসমত বিষ্ণুৰাভাই কি কৈ থৈ গৈছিল এইখন অসমত ভূপেন হাজৰিকাই কি কৈ থৈ গৈছিল আৰু এই তিনি মহাপুৰুষৰ উপৰিও এইখন অসমত শংকৰদেৱে কি পানী বিলাই থৈ গৈছিল একাংশ সংখ্যালঘু মানুহৰ গাত কিছু দুখ আছে মই আপোনালোকক অনুৰোধ কৰোঁ সেই যিটো দুখ যিটো ভুল বহুত বছৰ ধৰি হৈ থাকে সেই দুখ আৰু সেই ভুলটো আপোনালোকে শুধৰাব লাগিব কি এক জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিটো সজাগ আৰু সচেতনতা থাকিব লাগে এতিয়াৰ শিক্ষিত চামৰ মাজত আহিছে সংখ্যালঘু লোকৰ কিন্তু আগৰ মানুহখিনিয়ে বহুত ভুল কৰিছে অত্যাধিক তেওঁলোকৰ আল্লাৰ দান বুলি বহুতৰে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সেই ধৰণৰ চিন্তা চৰ্চা নাছিল যেটো থাকিব লাগিছিল দুই নম্বৰ কম বয়সত বিবাহ কি ল'ৰা কি ছোৱালী বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত যিসকল অভিভাৱক আছে আপোনালোকে ল'ৰাটোক যি ধৰণে পঢ়ুৱাৰ ব্যৱস্থা কৰে আপোনালোকে কিন্তু ছোৱালীজনীক আধা পঢ়ুৱাই আৰু নপঢ়ুৱালে বা পঢ়ুৱাব নিবিচাৰে মোৰ অনুৰোধ এইটো কাম নকৰিব ল'ৰাটোক যি ধৰণে পঢ়ুৱাইছে ছোৱালীজনীকো আপোনালোকে একেই পঢ়ুৱাওক ছোৱালীজনী যদি স্কুল পাছ কৰিছে তাইকো কলেজলৈ যাবলৈ দিয়ক কলেজ যদি পাছ কৰিছে তাইকো আপোনাৰ শক্তি সামৰ্থ্য আছে যদি তাইক বিশ্ববিদ্যালয়লৈ পঠিয়াওক তাইক সুশিক্ষিত হোৱাৰ সুযোগ আৰু সুবিধা দিয়ক ল'ৰা আৰু ছোৱালীৰ মাজত সেই প্ৰভেদটো নাৰাখিব তাই সন্তান জন্ম দিয়া এটা কেৱল যন্ত্ৰ নহয় তাইও মানুহ সেই বস্তুটো অভিভাৱকসকলে বুজক এই কথাবিলাক আমাৰ ৰাজনৈতিক নেতাসকলে আগতে নকলে তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থত মানুহবিলাকক অকল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে মই সেই ব্যৱস্থাটোৰ দুৰ্ঘৰ বিৰোধী